নতুন চৰকাৰে প্ৰতিজন মিনিষ্টাৰক গাৰ্জেন মিনিষ্টাৰ হিচাপে দুটা ডিষ্ট্ৰিক্ট দিছে। মই বাক্সা ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টৰ। আৰু আমাক অৰ্ডাৰ দিয়া হৈছে যে প্ৰতিটো ডিষ্ট্ৰিক্টৰ ৰিভিউ মিটিং ল'ব লাগে প্ৰতিটো লাইন ডিপাৰ্টমেণ্টছত। সেইকাৰণে আজি ডিষ্ট্ৰিক্টত যিমান লাইন ডিপাৰ্টমেণ্টছ আছে এইসকলৰ মুৰব্বীক মাতি পেলাই তেওঁলোকৰ কাম কাজৰ বিষয়ে আমি এটা ৰিভিউ লৈছোঁ। এতিয়া কোভিড সিচুৱেশ্যনত আমাৰ হেল্থ ডিপাৰ্টমেণ্টে কিমান ৰেডি। বাক্সা জিলা হিচাপে প্ৰতিদিনত 7,000 ভেকচিন দিয়াৰ এটা টাৰ্গেট দিছে প্ৰতিদিনত। কিন্তু বৰ্তমান যিটো ৰেডিনেছ বা প্ৰিপেয়াৰ্ডনেছ আমাৰ জিলা হিচাপে 7,000তকৈ বেছি আমি ভেকচিন দিব পাৰি। এইটো নিৰ্ভৰ কৰিব ভেকচিনৰ এভেইলেবিলিটিৰ ওপৰত। সেইকাৰণে সম্পূৰ্ণভাৱে প্ৰিপেয়াৰ্ড। আৰু এতিয়া প্ৰতিজন মিনিষ্টাৰক দায়িত্ব দিয়া আছে CBCবিলাক পৰিদৰ্শন কৰিব লাগে। আমি এই মিটিঙৰ পিছত কেইটামান CBCত যাম কোভিড ভেকচিন চেণ্টাৰত আৰু কেনেকুৱা ভেকচিন চলি আছে এইটো চাবলৈ যাম। মই ভাবোঁ যে যিটো টাৰ্গেট দিছে চৰকাৰে আমি এইটো মিট কৰিব পাৰিম। গোটেই অসমত এটা দিনত 3 লাখ ভেকচিন দিয়াৰ আৰু কোভিডৰ লগত মোকাবিলা কৰাৰ যিটো এটা যুদ্ধ সেইটো আমি সফল হ'ম। দ্বিতীয় কথা, মই ছয়েল কনজাৰ্ভেশ্যনৰ ওপৰত এটা ৰিভিউ লৈছোঁ। আৰু বাক্সা জিলাটো ছয়েল কনজাৰ্ভেশ্যনৰ সমস্যাৰ লগত জৰ্জৰিত। বহুত উল্টাখাণ্ডাৰ সমস্যা আছে। মই ডিপাৰ্টমেণ্টবিলাকক সেইকাৰণে নিৰ্দেশ দিছোঁ গতানুগতিক প্ৰব্লেম দেখা দিলে প্ৰব্লেমটো সমাধান কৰিবৰ কাৰণে যিটো গতানুগতিক এজ ইউজুৱেল কাম এইটো কৰি থাকিব। তাৰ বাহিৰেও কিন্তু আমাক এটা প্লেনিঙৰ প্ৰয়োজন যে লাৰ্জ স্কেলত যিটো উল্টাখাণ্ডা সমস্যাটো সমাধান কৰিব পৰা এটা পৰিকল্পনাৰ প্ৰয়োজন। সেইটো যুগুত কৰাবৰ কাৰণে বা যুগুত কৰিব লাগে সেইটো আজি আলোচনা কৰিলোঁ। ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত BTCৰ পৰা কিছু স্কিম চলে। তেওঁলোকে BTC এইটো পৰিচালনা কৰে বা মানে তেওঁলোকে এক্সিকিউট কৰে। আৰু দ্বিতীয় হ'ল যে ষ্টেটৰ SOPDৰ পৰা কিছুমান ফাণ্ড আহে, সেইটো আমি ডাইৰেক্টলি ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টে চায়। আৰু এটা হ'ল RIDF নাবাৰ্ডৰ পৰা ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ফাণ্ডৰ নামত পইচা আহে। এইটো এনুৱেলি গোটেই অসমত কেইবা কোটি টকা আহে। এনেকৈ এটা দুটা বাক্সা জিলাতো পৰে। আনফালেদি IWMP আছে, ৱাটাৰ ছেট মেনেজমেণ্ট। এইবিলাক কাম কাজ কেনেকৈ চলি আছে সেইটো আজি ৰিভিউটো ল'লোঁ। যোৱা 2021 চনৰ যিবিলাক স্কিম এইটো অনগয়িং চলি আছে। কিন্তু দুখৰ কথাটো হ'ল যে যোৱা ETC নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট আৰু এছেম্বলি ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট মাজতে কোভিড সিচুৱেশ্যন হোৱাৰ কাৰণে যোৱা বছৰে আৰম্ভ হ'ব লগা কামবিলাক আমি আৰম্ভ কৰিব পৰা নাই। সেইটো যুদ্ধংদেহী গতিত বা তীব্ৰ গতিত প্ৰক্ৰিয়াটো কৰি লৈ গৈ পেণ্ডিং কামবিলাক আমি সম্পূৰ্ণ কৰিব লাগে। RIDFৰ যিবিলাক স্কিম আছে ভালেই চলি আছে। তথাপিও বহুত সমস্যা আছে, প্ৰব্লেমৰ আইডেণ্টিফিকেশ্যন চলি আছে। হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টত মচলপুৰত কৰিব লগা বহুতখিনি আছে। চেৰিকালচাৰ ফাৰ্ম আছে, মুগা ফাৰ্ম আছে, বা মুগা খুব কম আছে ইয়াত, এৰী ফাৰ্মবিলাক আছে। তো তাৰ দ্বাৰা দি গ্ৰাম্য অৰ্থনীতিটো উন্নত কৰিবৰ কাৰণে মচলপুৰত যিটো এটা মানে কিবা আছে আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰৰ লগত হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ এটা মানে প্ৰতিষ্ঠান আছে, সেইটো উন্নত কৰিব লাগে। ইণ্টিগ্ৰেটেড টেক্সটাইল যিটো পাৰ্ক সেইটো উন্নত কৰিব লাগে। আৰু এইটো অৰ্থনৈতিকভাৱে ভাইবল কৰিবৰ কাৰণে কি পৰিকল্পনা লোৱাটো দৰকাৰ সেইবিলাক আমি আলোচনা কৰিছোঁ। লগতে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং যিটো ডিপাৰ্টমেণ্টৰ ভিতৰত যিটো জল জীৱন মিছন এইটো আমি প্ৰতিটো গাঁৱত মানে গৈ পোৱাকৈ এই আঁচনি ৰূপায়ণ কৰিব লাগে। আজি ৰিভিউ লৈছোঁ, অলমষ্ট মানে ছাৰ্ভে হ'ল আৰু গাঁওবিলাকক মানে টেক আপ কৰা হ'ল। কামবিলাক আৰম্ভ হ'ব লাগে, ফাণ্ড আহিবলৈ বাকী আছে। বাকী যিবিলাক গাঁও বাকী থাকি গৈছে সকলো গাঁৱকে সাঙুৰি লৈ যাতে
প্ৰতিখন গাঁৱৰ মানুহে প্ৰতিজন মানুহে যিটো মানে ড্ৰিংকিং ৱাটাৰ বা খোৱা পানী শুদ্ধ খোৱা পানী পোৱা তাৰ ব্যৱস্থাটো কৰিব লাগে। সেইটো যিকোনো প্ৰকাৰে এটা টাইম বাউণ্ড মেনাৰত আমি সম্পূৰ্ণ কৰিব লাগে। একো নাই, কিন্তু নেশ্যনেল পাৰ্ক এটা আছে, কিন্তু তাৰ মাজত কিছুমান ৰেভিনিউৰ প্ৰব্লেম আছে, ৰেভিনিউ কালেকশ্যনৰ প্ৰব্লেম আছে। সেইবিলাক মিটমাট কৰিব লাগিলে বহুত অৰ্গেনাইজেশ্যন, বহুত এজেঞ্চিৰ লগত আমি আলোচনা কৰিব লাগে। এই বিষয়ত আমি অলপমান আলোচনা কৰিছোঁ। বাকী যিবিলাক মানে ফুড এণ্ড চিভিল ছাপ্লাই, হয়তো ইয়াত বহুত সৰু সুৰা সমস্যা হ'লেও বহুত সমস্যা আছে। যেনেকৈ ৰেচন কাৰ্ডবিলাক পোৱা গ'ল, আইডেণ্টিটি কাৰ্ড পোৱা গ'ল, আৰু ইয়াত বহুত ডুপ্লিকেশ্যন চলি আছে। যিবিলাক পাব নালাগে তেওঁলোকে পায়, ধনী মানুহে কাৰ্ড লৈ পেলাই চাউল লোৱা, এইবিলাক ইছ্যু আহিছে, নহা নহয়। কিন্তু এইটো বন্ধ কৰিবৰ কাৰণে আমি ইতিমধ্যে ছাৰ্ভে কৰিবলৈ অৰ্ডাৰ দিছোঁ। অলৰেডি ছাৰ্ভেটো হৈয়ে গ'ল। আৰু যেতিয়া ছাৰ্ভে লিষ্টত ওলাই যাব, আমাৰ আপোনালোকৰ যিটো সাংবাদিক বন্ধুসকল, ৰাইজৰ জনপ্ৰতিনিধি আৰু যিবিলাক BCDC হয় আৰু বিভিন্ন NGO বিলাকে সহায় কৰিলে এই ডুপ্লিকেট কাৰ্ড হোল্ডাৰ্ছবিলাকক আমি উলিয়াব পাৰিম। তেতিয়া হয়তোবা আমি যিবিলাক প্ৰাপ্য অধিকাৰ থকা ব্যক্তি তেওঁলোকলৈ আমাৰ এই ৰেচন দিয়াত আমি সফল হ'ম। তাৰপিছত আমাৰ আছিলে যে টাউন এণ্ড কাণ্ট্ৰি প্লেনিং। এতিয়া BTC তৰফৰ পৰা আকৌ কেইটামান টাউন হিচাপে ঘোষণা কৰা নটিফিকেশ্যন ওলাব। ড্ৰাফ্ট নটিফিকেশ্যন অলৰেডি মুছলপুৰৰ কাৰণে ওলাইছে, আৰু গড়েশ্বৰ, তামোলপুৰ, চালবাৰী এটা প্ৰপ'জেল আছে, বৰমা আছে। এইবিলাকক টাউন হিচাপে নটিফাই কৰাৰ পিছত টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ পৰা পইচা আনিবৰ কাৰণে আমি যে কিছুমান আঁচনি ল'ব লাগে আৰু ডেভেলপ কৰিব লাগে। বিশেষকৈ আমাৰ যিটো মুছলপুৰ টাউন, এইটো এটা ডিষ্ট্ৰিক্ট টাউন হিচাপে পূৰ্ণাংগভাৱে এইটো উন্নত কৰিবৰ কাৰণে আঁচনি যুগুত কৰিব লাগে। সেইবিলাক বিষয়ত আমি এটা ৰিভিউ কৰিছোঁ। এতিয়া গাৰ্জেন মিনিষ্টাৰ হিচাপে প্ৰিলিমিনাৰী যিটো প্ৰাথমিক যিটো ৰিভিউ মিটিং, এইখিনিকে কৰি পেলাই প্ৰতিটো ডিপাৰ্টমেণ্টক আমি সমস্যাবিলাকক চিনাক্ত কৰিবলৈ দিছোঁ। যোৱা বছৰ বা তাৰ 2-3 বছৰ আগত যিবিলাক আঁচনিবিলাক আমি আৰম্ভ কৰিছিলোঁ, যিবিলাক সফল হ'ল, কিছুমান যদি সফল হোৱা নাই, কিয় হোৱা নাই, কাৰণবিলাক মোক দিব লাগে, আৰু নতুন আঁচনি কি ল'ব লাগে। আজি মিটিঙৰ লগত এটা ইছ্যু আছে যে এইটো এটা ভিজন ডকুমেণ্ট তৈয়াৰ কৰিব লাগে আমি জিলাৰ ডেভেলপমেণ্টৰ কাৰণে। আগন্তুক বহুত বছৰত অনাগত সময়ত আমাৰ চাপাগুৰি বা বাক্সা জিলাটো তাৰ ৰূপৰেখা কেনেকৈ হ'ব লাগে, ডেভেলপমেণ্ট বা গ'লটো কি হ'ব লাগে। তাৰ কাৰণে আজি মুখ্যমন্ত্ৰীয়ে আমাক এটা নিৰ্দেশ দিছে যে প্ৰতিটো জিলাই নিজৰ ভিজন ডকুমেণ্ট হ'ব লাগে, ডেভেলপমেণ্ট গ'ল, আৰু এইবিলাক আমি কৰিব লাগে। ৰোড কমিউনিকেশ্যনত হওক, ব্ৰিজ বা মানে যিটো ৰিভাৰ ইৰ'শ্যন, স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ পৰা বহুত অনুষ্ঠান সাংস্কৃতিক দিশতে হওক বা শিক্ষাৰ দিশতে হওক বা স্পৰ্টছৰ দিশতে হওক, আৰু মুছলপুৰত যিটো এটা মানে কিবা আছে, মানে আমাৰ স্পৰ্টছৰ সেই ষ্টেডিয়ামটো আমি ইণ্টিগ্ৰেটেড এটা স্পৰ্টছ মানে চেণ্টাৰ বা এনেকৈ বনাব পাৰি নেকি, তাৰ ওপৰতো আমি আলোচনা কৰিছোঁ। তাৰ কাৰণে আমি প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তাৰপিছত এইখিনি বিষয়ৰ ওপৰতে ৰিভিউ মিটিংটো আমি লৈছোঁ।